हेलो फ्रेंड्स, आज आपनालोकলৈ আগবঢ়াইছো পনীৰৰ এটি ৰেচিপি। এয়া সব পনীৰ লৈ লৈছো আৰু মাত্ৰ ইয়াত লাগিব পিয়াজ কুটি লৈছো আৰু ইয়াত কাজু বাদাম মিক্সিত দি লৈছো গুৰি কৰি। এয়া সব পানী দি গুৰি কৰি লৈছো আৰু এইকিটা বস্তুৱে মই লৈছো। এইকিটা বস্তুৰে আজি কেনেকৈ পনীৰৰ ৰেচিপি বনাম আপোনালোকে চাই থাকিব। এয়া সব ৰিফাইন তেল দিছো। কেৰাহীত তেল গৰম হৈছে। এতিয়া পিয়াজখিনি ঢালি দিছো। পিয়াজখিনি এতিয়া অকণমান ভাজ খালেই এইখিনি দি দিম কাজু বাদামখিনি। ইয়াত কিন্তু হালধি দিব নালাগে দেই। হালধিও দিয়া নাই, মছলাও দিয়া নাই, একো দিয়া নাই। এতিয়া পিয়াজখিনি অকল দিছোঁ আৰু পিয়াজখিনি এতিয়া অকণমান ভাজ খাইছে। চাওক পিয়াজ ভাজ খাইছে অলপ অলপ। এতিয়া এইখিনি কাজু বাদামৰ পেষ্টখিনি ঢালি দিছোঁ। এইখিনি চাওক এনেকৈ বগাকৈয়ে বনাইছোঁ আজি মই। বগাই হৈ থাকিব। আৰু এতিয়া ইয়াত পনীৰখিনি দি দিছোঁ। জুইটো অকণমান মিডিয়াম ফ্লেমত দি থৈছোঁ মই। আৰু এয়া নিমখটো আপোনালোকে আন্দাজ মতে দিব। চব খুবেই ধুনীয়া লাগে এনেকৈ বনালে। কাৰিকৰবোৰক আপোনালোকে হয়তো দেখিছে, বিয়া চিয়াবিলাকত খাই এনেকৈ বনায়, কাৰিকৰে বনায়, বগা কৰি ৰাখি দিয়ে। খুব ধুনীয়া লাগে দেখিবলৈ। এইখিনিও চাব, অলপ পিছত খুব ধুনীয়া হ'ব দেখিবলৈ। মই এতিয়া অকণমান ঢাকনি দি ঢাকোন মাৰি দিম পিঁয়াজবোৰ সিজিবলৈ। এয়া চাওক 1-2 মিনিটৰ পিছত মই উলিয়াই চাইছোঁ। এয়া চাওক খুব ধুনীয়া হৈছে, বগাই হৈ আছে। মই বগা কৰিয়ে ৰাখিব বিচাৰিছোঁ। আৰু এইখিনি কিন্তু জুইটো একেবাৰে চিমত দিয়া আছে। চিমত আপোনালোকে কেতিয়াও জুইটো বঢ়াই নিদিব। বঢ়াই দিলে এইখিনি আৰু ৰঙা পৰিব, নহ'লে ক'লা পৰি যাব, কালাৰটো চেঞ্জ হৈ যাব। সেইকাৰণে মই একেবাৰে চিমতে দি থৈছোঁ। আৰু অকণমান গ্ৰেভি হ'ব লাগিব এইখিনি, আৰু অলপ সময় ৰাখি দিছোঁ। এয়া চাওক এইখিনি প্ৰায় হৈছে। এতিয়া এইখিনি খুব বেছি 10 মিনিটো নালাগিলে এইখিনি বনাওঁতে। এতিয়া এনেকৈ বনাবলৈ আলহী হয়তো হঠাতে আহি যায়, তেতিয়া বনাই দিবলৈ খুবেই ভাল। এনেকৈ আপোনালোকেও বনাই খাব পাৰিব, আলহীকো বনাই খুৱাব পাৰিব। এতিয়া এইখিনি হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কমেণ্ট এটা দিব, লাইক এটা কৰি দিব। আজিলৈ আহোঁ তেন্তে। এইখিনি চাওক ইমান ধুনীয়াকৈ উতলিছে। এতিয়া গ্ৰেভি হৈ গৈছে, খুব থপথপীয়া হৈ গ'ল। ইমানেই ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ভাল লাগিলে।